ইভিনিং এভৰিৱান মাজনীজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগত আপেলেৰে বনাব পৰা এটা বৰফি ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এটা খুবেই টেষ্টি ৰেচিপি। প্ৰথমতে মই 4টা আপেল ধুনীয়াকৈ ধুই বাকলি গুচাই সেইখিনি পিহনাৰে মই পিহি ল'লোঁ। আনফালে এখন মই ননষ্টিকৰ কেৰাহী গেছত পাতি দিলোঁ। সেইখন মিডিয়াম ফ্লেমত মই অলপ সময় গৰম হ'বৰ কাৰণে দিলোঁ। তাৰপিছত গৰম হোৱাত 2 চামুচ মই গৰু ঘিউ, যিটো দেশী ঘিউ হয়, দেশী ঘিউ 2 চামুচ দিছোঁ মই। সেইখিনি ধুনীয়াকৈ গৰম হোৱাৰ পাছত মই মিশ্ৰণখিনি তাতে ঢালি দিছোঁ। এতিয়া এই মিশ্ৰণখিনি 4 পৰা 5 মিনিট সময় মিডিয়াম টু ল' ফ্লেমত মই ভালদৰে ভাজি লৈছোঁ। মাজে মাজে মই ঢাকোন দি পেলাই এইখিনি ভাজিছোঁ। আপোনালোকে মন কৰিব যাতে আপেলৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনি যাতে অলপ শুকাই গৈছে, সেই পৰ্যায়তে আপোনালোকে তাতে চেনি দিব। চেনিটো ইয়াত নিজৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। মই ইয়াত ঠিক 4 পৰা 5 চামুচমান মই চেনি দিছোঁ, বহুত বেছি চেনিও দিয়া নাই। এতিয়া আকৌ এই মিশ্ৰণখিনি চেনিটো মেল্ট হ'বৰ কাৰণে অকণমান হাই ফ্লেমত দি পেলাই মই ভালদৰে ভাজি লৈছোঁ। এইকণ সময়তে মই কেইটামান আলমণ্ডছ মিহি মিহিকৈ কাটি লৈছোঁ। মোৰ ওচৰত যিহেতু অকল আলমণ্ডছে আছিলে, গতিকে মই আলমণ্ডছেই ইউজ কৰিছোঁ। আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ ইয়াত ইউজ কৰিব পাৰে। এতিয়া মই ইয়াত এখন সৰু হেতাৰে প্ৰায় 4-5 চামুচমান মই নাৰিকলৰ গুড়ি মিক্স কৰিছোঁ। নাৰিকলৰ গুড়িটোৱে আচলতে ইয়াত টেষ্ট বহুত বেছি ধুনীয়া কৰি দিয়ে। নাৰিকলৰ গুড়িটো আচলতে অপশ্যনেল হয়, আপোনালোকে তাক ইউজ কৰিবও পাৰে, নকৰিবও পাৰে, একো নাই। মই কালাৰটো ধুনীয়া হ'বৰ কাৰণে অকণমান কেশৰ ফুড কালাৰটো ইউজ কৰিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে ইউজ নকৰিবও পাৰে, একো নাই। ফুড কালাৰখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ। আপোনালোকে মন কৰিব যাতে লাগি নধৰে, গতিকে গেছটো আপোনালোকে মিডিয়াম টু ল' ফ্লেমত ৰাখিব। প্ৰায় 7-8 মিনিটমান সময় ভজাৰ পাছত ইয়াতে মই কাটি থোৱা যিখিনি আলমণ্ডছ আছিলে সেই আলমণ্ডছখিনি মই দি দিছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। বৰফিৰ টেষ্টটো আৰু অলপ এনহেঞ্চ কৰিবৰ কাৰণে ইয়াত মই 4 চামুচ পাউডাৰ গাখীৰ ইউজ কৰিছোঁ। এতিয়া প্ৰায় 15 মিনিটমান সময় ভজাৰ পাছত দেখিছে যে আপেলৰ যিটো পানী ওলাই আছিলে সেই পানীটো নাইকিয়া হৈ গৈছে আৰু কেৰাহীখনৰ পৰা এৰি এৰি গৈছে। ইমানটো পৰ্যায়লৈকে ভাজিলে হৈ যাব। মিশ্ৰণখিনি মোৰ ৰেডিয়ে হৈ গৈছে। মিশ্ৰণখিনি মই এতিয়া কেৰাহীৰ পৰা ষ্টীলৰ প্লেট এখনলৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। এতিয়া মিশ্ৰণখিনি ভিডিঅ'ত দেখুওৱাৰ দৰে স্কোৱাৰ শ্বেপ দি ছেট হ'বৰ বাবে 1.5 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। গাৰ্নিচিঙৰ কাৰণে আকৌ কেইটামান আলমণ্ডছ কাটি মই ওপৰতে দি দিছোঁ। প্ৰায় 1.5 ঘণ্টামানৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই বৰফিৰ ছাইজত মই কাটি লৈছোঁ আৰু কেইটামান বৰফিৰ ছাইজ দিছোঁ আৰু কেইটামান মই গোল গোলকৈ লাৰুৰ নিচিনাকৈ কৰি দিছোঁ। আপোনালোকে যেনেকুৱা শ্বেপ দিব বিচাৰে তেনেকুৱা শ্বেপ দিব পাৰে। মই এই 2টা শ্বেপকে দিলোঁ। দেখিবলৈ যিদৰে ধুনীয়া হৈছিলে, খাবলৈও সঁচাকৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকেও এইদৰে ঘৰতে আপেলেৰে বৰফি বনাই খাব বুলি আশা কৰিলোঁ। গুড ইভিনিং। মনটো বিৰাট ভাল লাগি আছে কাৰণ আমি থিয়েটাৰ চাবলৈ আহি আছোঁ এতিয়া। যোৰহাটৰ কৃষ্ণ ভাণ্ডাৰ ফিল্ডত ৰাজমুকুট থিয়েটাৰ আহিছে। আজি থিয়েটাৰৰ দ্বিতীয় দৰ্শনী। আজি বিৰিখন বিৰিণা নামৰ নাটকখন আছে। আমাৰ অকণমান দেৰিয়ে হৈছে। 6:30 পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, অলৰেডি 6:30 হৈ গ'ল। চাওঁচোন কি হয়। উৎপল দাক এবাৰ ওচৰৰ পৰা লগ পাবৰ বাবে সকলো মানুহে ভিৰ কৰিছেহি। আমিও ৰৈ আছোঁ, তাকে চাওঁচোন লগ পাওঁৱে বা নাপাওঁ। ফাইনেলি উৎপল দাক লগ পালোঁ। কিমান ভাল লাগিলে সেইটো আচলতে মই ভাষাৰে বুজাব নোৱাৰোঁ। আজিৰ দিনটো স্মৰণীয় দিন হিচাপে ৰৈ যাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।